হেল্ল' গাইজ, যিসকল কেণ্ডিডেটে পোষ্ট গ্ৰেজুৱেট টিচাৰ বা গ্ৰেজুৱেট টিচাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব বুলি ভাবি আছে, তেওঁলোকে এটা পৰীক্ষাত বহিব লাগিব, যিটো টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট বুলি কয়। তো তাৰ কাৰণে এটা চিলেবাছ আছে। তো চিলেবাছটো কেনেকুৱা ধৰণৰ হ'ব মই কৈ দিছোঁ। ধৰক পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে 140 মাৰ্কছৰ এটা এক্সাম হ'ব, য'ত পেডাগজি থাকিব 50 মাৰ্কছ। পেডাগজিৰ লগতে ইয়াত সোমাই থাকিব এবাউট আছাম এণ্ড ইটছ পিপল, অসম আৰু ইয়াৰ মানুহ। পেডাগজি 50 মাৰ্কছ আৰু এটা আছে এবাউট আছাম এণ্ড ইটছ পিপল 50 মাৰ্কছ। আৰু আছে জেনেৰেল ইংলিছ 30 মাৰ্কছ, জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ থাকিব 10 মাৰ্কছৰ। তো এনেকৈ 140 মাৰ্কছৰ এটা এক্সাম দিব লাগিব। লগতে 5 মাৰ্কছ থাকিব যিসকলৰ NCC চাৰ্টিফিকেটছ আছে। C চাৰ্টিফিকেট থাকিলে 5 মাৰ্কছ আৰু B চাৰ্টিফিকেট থাকিলে 3 মাৰ্কছ থাকিব। বা যিসকলৰ পাৰ্টিচিপেশ্যন ইন ৰিকগনাইজড স্পৰ্টছ নেশ্যনেল লেভেল ৰিপ্ৰেজেণ্টিং আছাম এনেকুৱা চাৰ্টিফিকেট আছে, তেওঁলোকেও 5 মাৰ্কছ পাব। বা এচিভমেণ্টছ ইন ফাইন আৰ্টছ এণ্ড কালচাৰেল এক্টিভিটিজ ৰিপ্ৰেজেণ্টিং দ্য ষ্টেট অফিচিয়েলি ইন নেশ্যনেল লেভেল এনেকুৱা চাৰ্টিফিকেট থাকিলেও 5 মাৰ্কছ পাব। বা যিসকলে আগতে হায়াৰ ছেকেণ্ডেৰী টেট অলৰেডি পাছ কৰি থৈছে, এপইণ্টমেণ্ট পোৱা নাই, তেওঁলোকেও 5 মাৰ্কছ এটা বা 5% এটা পাব। তো টোটেল আচলতে 150 মাৰ্কছ হ'ব। তো এইটো আছিলে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে। এতিয়া গ্ৰেজুৱেট টিচাৰৰ কাৰণে চিলেবাছটো কেনেকুৱা হ'ব কৈ দিছোঁ। এইটোতো 140 মাৰ্কছৰ এক্সাম হ'ব, য'ত পেডাগজি 50 মাৰ্কছ, এবাউট আছাম এণ্ড ইটছ পিপল 50 মাৰ্কছ, জেনেৰেল ইংলিছ 30 মাৰ্কছ, জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ থাকিব 10 মাৰ্কছ। লগতে 5 মাৰ্কছ থাকিব NCC চাৰ্টিফিকেট বা পাৰ্টিচিপেশ্যন ইন ৰিকগনাইজড স্পৰ্টছ এট নেশ্যনেল লেভেল ৰিপ্ৰেজেণ্টিং আছাম, এইটোত 5 মাৰ্কছ থাকিব। বা ফাইন আৰ্টছ বা কালচাৰেল এক্টিভিটিজ ৰিপ্ৰেজেণ্টিং দ্য ষ্টেট অফিচিয়েলি এট নেশ্যনেল লেভেল, সেইটোৰ কাৰণে 5 মাৰ্কছ থাকিব। ইয়াতো যিসকলে হাইস্কুল টেট পাছ কৰি থৈছে, তেওঁলোকেও 5% এটা পাব। তো এনেকুৱা ধৰণৰ চিলেবাছ আমি সেইমতেই পঢ়িব লাগিব। আৰু চিলেবাছ মতে মই কিছুমান ভিডিঅ' এইটো চেনেলত আপলোড দিম। আপোনালোকৰ যদি লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।